ছাত্ৰ-ছাত্ৰীসকল, মই পল্লৱী শইকীয়া, শিমলুগুৰি এল পি স্কুলৰ এছিষ্টেণ্ট টিচাৰ। মই তোমালোকক আজি পাঠ 3 চতুৰ্থ শ্ৰেণীৰ পাঠ 3 পৃষ্ঠা নং 42 সমস্যা সমাধান কৰা কিছুমান কৰাবলৈ ওলাইছোঁ। চোৱা, এতিয়া পৃষ্ঠা নং 42 উলিয়াই ল'বা তোমালোকে। তাৰপিছত চাবা, ইয়াত আছে সমস্যাবোৰ সমাধান কৰোঁ আহা। এতিয়া ইয়াত কিছুমান আমাক সমস্যা দিছে, সেইবোৰ আমি এতিয়া সমাধান কৰিব লাগিব। এতিয়া চোৱা, প্ৰথম অংকটোত দিছে ৰমেনৰ দেউতাকে 1 মিটাৰ 50 চেণ্টিমিটাৰ নীলা কাপোৰ আৰু 2 মিটাৰ 40 চেণ্টিমিটাৰ বগা কাপোৰ আনিলে। তেওঁ মুঠতে কিমান কাপোৰ আনিলে? ইয়াত কৈছে যে ৰমেনৰ দেউতাকে নীলা কাপোৰ আনিলে 1 মিটাৰ 50 চেণ্টিমিটাৰ আৰু বগা কাপোৰ আনিলে 2 মিটাৰ 40 চেণ্টিমিটাৰ। তেওঁ এতিয়া 2 ধৰণৰ কাপোৰ মিলাই মুঠ কিমান কাপোৰ আনিলে সেইটো কথা আমাক সুধিছে। যিহেতু আমাক মুঠ কিমান আনিছে সেইটো সুধিছে, আমি জানো যে মুঠতে মানে হৈছে যোগ কৰিব লাগিব। এতিয়া আমি অংকটো সেইকাৰণে যোগ কৰিব লাগিব। এতিয়া আমি লিখিম, প্ৰথমতে নীলা কাপোৰ সমান কিমান আনিছিলে? 1 মিটাৰ 50 চেণ্টিমিটাৰ আৰু বগা কাপোৰ আনিছিলে 2 মিটাৰ 40 চেণ্টিমিটাৰ। এতিয়া আমি মুঠ কাপোৰ আনিলে যোগ কৰি দিম। যোগ কৰিলে আমি পাম, যিহেতু বাওঁফালৰ পৰা সোঁফালৰ পৰা সদায় যোগ কৰে, 0 0 0 5 4 9 আৰু 2 1 3। এতিয়া আমি ৰমেনৰ দেউতাকে মুঠ কাপোৰ আনিলে 3 মিটাৰ 90 চেণ্টিমিটাৰ। এইটো এটা আমি ইয়াত লিখি দিম যে 3 মিটাৰ 90 চেণ্টিমিটাৰ কাপোৰ আনিলে ৰমেনৰ দেউতাকে। তাৰ পিছৰ অংকটো চোৱা, তাৰ পিছৰ অংকটোত দিয়া আছে তোমাৰ ঘৰৰ দুৱাৰৰ ওপৰৰ খিলিটো 190 চেণ্টিমিটাৰ উচ্চতাত আছে। তুমি ঢুকি পোৱা উচ্চতা হৈছে 160 চেণ্টিমিটাৰ। এতিয়া খিলিটো ঢুকি পাবলৈ তুমি আৰু কিমান ওখ হ'ব লাগিব? দুৱাৰৰ পৰা দুৱাৰৰ খিলিটো উচ্চতা হৈছে 190 চেণ্টিমিটাৰ আৰু তুমি ওখ হৈছা, উচ্চতা মানে ওখ কিমান? তুমি ওখ হৈছা 160 চেণ্টিমিটাৰ। এতিয়া সেই 190 চেণ্টিমিটাৰৰ খিলিটো হাতেদি ঢুকি পাবৰ কাৰণে তুমি ওখ হ'ব লাগিব, আৰু কিমান ওখ হ'ব লাগিব সেইটো আমাক সুধিছে। গতিকে আমি 190 চেণ্টিমিটাৰৰ পৰা যেতিয়া 160 চেণ্টিমিটাৰটো বিয়োগ কৰি দিম, তেতিয়া ওলাই যাব যে তুমি কিমান ওখ আৰু হ'ব লাগিব সেই খিলিটো ঢুকি পাবৰ কাৰণে। এতিয়া চোৱা, তাৰ পিছৰটোত এতিয়া দিছে, আমি লিখিব লাগিব খিলিটোৰ উচ্চতা হৈছে 190 চেণ্টিমিটাৰ, তুমি ঢুকি পোৱা উচ্চতা হৈছে 160 চেণ্টিমিটাৰ। গতিকে তুমি ওখ হ'ব লাগিব কিমান? এইটো বিয়োগ কৰি দিলে হ'ব, 0 0 গ'ল থাকিল 0, 9ৰ পৰা 6 গ'লে থাকিল 3, 1 গ'ল থাকিল 0, 0 যিহেতু নবহে, গতিকে ইয়াৰ উত্তৰটো হ'ব 30 চেণ্টিমিটাৰ। গতিকে এতিয়া আমি ইয়াত লিখি দিব লাগিব যে তুমি আৰু কিমান ওখ হ'ব লাগিব? 30 চেণ্টিমিটাৰ ওখ হ'ব লাগিব। তুমি আৰু 30 চেণ্টিমিটাৰ ওখ হ'লে খিলিটো ঢুকি পাবা। তাৰ পিছৰ অংকটোত চোৱাচোন কি দিছে আমাক। এযোৰ পোচাক চিলাবলৈ, পোচাক মানে হৈছে কাপোৰ, চিলাবলৈ 3 মিটাৰ কাপোৰৰ প্ৰয়োজন হয়। ৰিতলে বজাৰৰ পৰা তাৰ পোচাক চিলাবলৈ 350 চেণ্টিমিটাৰ কাপোৰ আনিলে। পোচাক চিলোৱাৰ পাছত কিমান কাপোৰ থাকি যাব? এতিয়া ইয়াত তোমালোকক মিটাৰ চেণ্টিমিটাৰ দুইটা বেলেগ বেলেগত দিছে। এতিয়া চোৱা, প্ৰথমতে কৈছে যে তেওঁক কাপোৰৰ প্ৰয়োজন হ'ব 3 মিটাৰ আৰু তেওঁ আনিলে 350 চেণ্টিমিটাৰ। এতিয়া যিহেতু 350 চেণ্টিমিটাৰ কাপোৰ আনিলে তেওঁ, গতিকে আমি এতিয়া মিটাৰটোক চেণ্টিমিটাৰলৈ প্ৰথমতে লৈ যাব লাগিব, কাৰণ এইটো সংখ্যা আমাৰ চেণ্টিমিটাৰত আছে। গতিকে আমি প্ৰথমতে এতিয়া 3 মিটাৰটোক চেণ্টিমিটাৰলৈ নিলে কি হ'ব? আমি যিহেতু জানো 1 মিটাৰত 100 চেণ্টিমিটাৰ। গতিকে 3 মিটাৰত কিমান চেণ্টিমিটাৰ উলিয়াবলৈ হ'লে আমি কি কৰিব লাগিব? 3ক 100ৰে পূৰণ কৰিব লাগিব। এতিয়া আমি ইয়াত লিখিছোঁ কাপোৰৰ প্ৰয়োজন হৈছে কিমান? 3 মিটাৰ। 3 মিটাৰটোক আমি চেণ্টিমিটাৰলৈ যেতিয়া লৈ যাম, 3 পূৰণ 100 চেণ্টিমিটাৰ সমান 300 চেণ্টিমিটাৰ। এতিয়া আমি লিখিম, এতিয়া কাপোৰ আনিলে, তেওঁ কাপোৰ কিনিলে কিমান? 350 চেণ্টিমিটাৰ আৰু কাপোৰৰ প্ৰয়োজন হ'ল 300 চেণ্টিমিটাৰ। এতিয়া বাকী থাকিল কিমান? আমি বিয়োগ কৰি দিব লাগিব। 0 0 গ'ল থাকিল 0, 5 0 গ'ল থাকিল 5, 3 3 গ'ল থাকিল 0, 0 নবহে, গতিকে ইয়াৰ উত্তৰটো হ'ব 50 চেণ্টিমিটাৰ। মানে পোচাক চিলোৱাৰ পাছত তেওঁৰ হাতত, ৰিতলৰ হাতত কিমান কাপোৰ থাকি যাব বুলি কৈছে?
50 সেণ্টিমিটাৰ কাপোৰ থাকি যাব আমি ইয়াত লিখি দিব লাগিব যে 50 সেণ্টিমিটাৰ তাৰ পিছৰ অংকটোত দিছে আমাক চোৱা 5 মিটাৰ দৈৰ্ঘ্যৰ বাঁহ এডালৰ পৰা 4 মিটাৰ কাটিলে কিমান মিটাৰ বাঁহ বাকি থাকিব এতিয়া ইয়াত কৈছে যে বাঁহ এডালৰ দৈৰ্ঘ্য মানে হৈছে দীঘল কিমান এতিয়া বাঁহ এডাল দীঘল কিমান বুলি কৈছে ইয়াত 5 মিটাৰ আৰু সেই বাঁহ এডালৰ পৰা 4 মিটাৰ কাটি নিলে এটা কিমান মিটাৰ বাঁহ বাকি থাকিব সুধিছে এটা বাকি থাকিব সুধিছে গতিকে বাকি থাকিব মানে আমি বিয়োগ কৰিব লাগিব এতিয়া আমি ইয়াত লিখিব লাগিব অংকটো কৰোতে বাঁহ এডালৰ দৈৰ্ঘ্য কিমান বুলি কৈছে 5 মিটাৰ আৰু কাটিলে 4 মিটাৰ এটা বাঁহ বাকি থাকিব কিমান 5 ৰ পৰা 4 বিয়োগ কৰিলে কিমান মিটাৰ থাকিব 1 মিটাৰ গতিকে ইয়াৰ এনসাৰটো হ'ব কি 1 মিটাৰ 1 মিটাৰ বাঁহ বাকি থাকিব বুজি পাইছানে